এতিয়া আমাৰ গুৱাহাটীখন কিন্তু আৰু ধুনীয়া দেখা হ'ব দেই, বিৰাট ধুনীয়া হ'ব। কাৰণ গুৱাহাটীখনত এতিয়া চাৰিওফালে ৰং কৰি আছে, নতুন নতুন প্লাষ্টাৰ হৈ আছে, জাগাই জাগাই য'ত লেতেৰা আছে সেইবিলাক পূৰা চাফা হৈ আছে। আৰু তাতে কালাৰ হ'ব, পেইণ্ট হ'ব, বিভিন্ন ধৰণৰ ৱালত পেইণ্ট হ'ব, তাৰপিছত ফ্লাইঅভাৰত পেইণ্ট হ'ব, চাৰিওফালে পেইণ্ট হ'ব। কাৰণ 1 জুলাইত জাপানৰ প্ৰাইম মিনিষ্টাৰ ছানাই টাকিচি আহি আছে হাই লেভেল সামিট মিটিং এখনৰ কাৰণে, আৰু য'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আহিব, আৰু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বিজনেছ ডেভেলপমেণ্ট আৰু বিভিন্ন আলোচনাত তেওঁলোকে ইয়াতে বহিব। ফাৰ্ষ্ট টাইম আমাৰ নৰ্থ ইষ্টৰ অসমত ইয়াতে এনেকুৱা ধৰণৰ এখন ডাঙৰ মিটিং হ'বলৈ গৈ আছে, যিটো এটা খুব ভাল কথা। তাৰ লগত আৰু এটা ভাল কথা মই কওঁ যে এনেকুৱা ধৰণৰ ডাঙৰ মানুহবিলাক আহিলে আমাৰ গুৱাহাটী চহৰখন চাফা হয়। তাৰমানে এনেইতো আমি লেতেৰাৰ 1 নম্বৰ মানুহ হয়। য'ত মানে ৰং কৰা আছে তাতে আমি পিক পেলাই বেছি ভাল পাওঁ, য'ত আমাৰ চাফা দেখা পাওঁ তাতে কেনেকৈ লেতেৰা কৰিব পাৰি সেইটো আমি বেছি ভালকৈ জানো। চৰকাৰেও বুজি পায় এইটো কথা, গতিকে সেইকাৰণে ইগন'ৰ কৰি থাকে। আৰু যেতিয়া এনেকুৱা ডাঙৰ ডাঙৰ মানুহ আহে, ডাঙৰ ডাঙৰ মানুহ আহিলে কি হৈ যায় যে দেখাব লাগিব ন যে আমি কিমান চাফা। গতিকে সেই চাফাখিনিৰ কাৰণে ৰাতি চব বস্তু এতিয়া নতুন কৰি দিয়া হ'ব, ৰং নতুন হ'ব, প্লাষ্টাৰ নতুন হ'ব, ক'ৰবাত কিবা বেয়া আছে যদি সেইটোও নতুন হৈ যাব, চব ঠিক ঠাক হৈ যাব, একদম কোনো টেনশ্যন নাই। দেখিব দূৰৰ মানুহ, বাহিৰৰ মানুহ যেতিয়া আহিব, বাহিৰৰ মানুহ অহাৰ লগে লগে বঢ়িয়া, বিৰাট ধুনীয়া, একদম বাহিৰত ধুনীয়া এটা ৰিমাৰ্কছ গুচি যাব যে যে গুৱাহাটীখন চাফা, অসমখন চাফা, বিৰাট চাফা। আৰু যিখিনি মানুহখিনি যোৱাৰ পিছত তাৰপিছত আপুনি সেই নতুনকৈ কৰি দিয়া জেগাখিনিত পিক পেলাওক, হাগক, মুতক, যি ইচ্ছা তাকে কৰক, কোনো প্ৰব্লেম নাই। তো মোৰ কথাটো এইটো হ'ল যে এনেকুৱা ধৰণৰ মানুহবিলাক একচুৱেলি আহি থাকিব লাগে নেকি আমাৰ ইয়াতে। তেতিয়াহ'লে কি হ'ব যে এটলিষ্ট, কাৰণ মানুহখিনিকতো কণ্ট্ৰল কৰি লাভ নাই, মানুহখিনি লেতেৰা কৰিবই। আমি লেতেৰা কৰি ভাল পাওঁ, পিকাই ভাল পাওঁ। য'ত ফ্লাইঅভাৰত ৰং কৰা দেখিছোঁ তাতে 1 নম্বৰ আগতে আমাৰ পিক যাব, তেতিয়াহে বস্তুটো আৰু নতুন ডেক'ৰেশ্যন। হাজাৰ ৰং কৰক, হাজাৰ পেইণ্ট কৰক, হাজাৰ ধুনীয়া ধুনীয়া আৰ্টিষ্ট তাতে ধুনীয়া ধুনীয়া বস্তু লগাওক, আমি লেতেৰাটো কৰিবই লাগিব। এইটো আমাৰ ব্লাড ষ্ট্ৰীমত আছে, গতিকে কেনেকৈ নহ'ব, কৰিবই লাগিব। শিখৰ খাম, পাণ মছলা খাম, তামোল খাম, কিবা খাম, গতিকে পিকটো ক'ত পেলাম? ৰাস্তাত, ফ্ৰী অফ কষ্ট। ইমান ধুনীয়া ধুনীয়া বনাই দিছে, গতিকে তাতে পিকাব দিছে। তো কি ক'ম আৰু এইবিলাক কথা লৈ পেলাই আচৰিত লাগে কিন্তু দেই। মই তাকেই লৈ পেলাই কেতিয়াবা হাঁহোঁ, আৰু এইকাৰণে মই ভিডিঅ'টো বনালোঁ যে আল্টিমেট আমাৰ মেণ্টেলিটি, আমাৰ চৰকাৰো আল্টিমেট, আমাৰ মানুহখিনিও আল্টিমেট, আমি নিজেও আল্টিমেট। আৰু এই আল্টিমেটত এতিয়া কি হৈ গৈছে, গণেশগুৰিত আজি জুবিন গাৰ্গৰ ফটো মুচি আছে, কাৰণ তাতে ৰং কৰিব লাগে, চাফা কৰিব লাগে। দেখিছে চাগে গণেশগুৰি ফ্লাইঅভাৰৰ তলত। গতিকে সেইটো লৈ পেলাই এতিয়া বহুত হাংগামা চলি আছে। ফেচবুকে চাগে লাইভ দেখা পাব আপোনালোকে। তো কি ক'ম আৰু জয় আই অসম। এয়াই আৰু আমাৰ অসমীয়া। আমি মানে জছত থাকি আমি খুব ভাল পাওঁ অলপ সময়ৰ কাৰণে, তাৰপিছত আৰু হৈ যাওঁ আৰু আমি